বহুত গৰম পৰিছে গাইজ আৰু এয়া লুড্ৰিয়েগত জিমৰ পৰা আহিলোঁ আহি বাকীখিনি কাম কৰি মেলি আজৰি হওঁতেই প্ৰায় 12:30মান বাজিব হ'ল যিহেতু আমাৰ বহুতেই কাম থাকে এগৰাকী মাইকী মানুহৰ ঘৰখনত বহুত কাম থাকে আৰু আজি ভাবিছোঁ মই দুপৰীয়া খানাত এয়া নৰসিংহ বটি লৈছোঁ তাৰপিছতে এফালে মানে কি হৈছে দেখাইছোঁ ৰ'ব এয়া আৰু অলপ আছে বাৰু এয়া কম দেখাইছোঁ মই ভিজাই থৈছোঁ আৰু নিউট্ৰেলা আৰু নৰসিংহ দি পেলাই বনাম এইটো আচলতে আজি আমি মাছ মাংস নাখাওঁ আজি দেউতাৰ ঢুকুৱা বাৰ আছিলে সৰু দেউতা আৰু সেইকাৰণে এনেকৈ নিৰামিষ কিবা এটা বনাই পেলাই খাবলৈ পালে ভাল লাগে বাকীটো দাইল চব্জি কিবা কিবি আছেই মায়ে অলপ বনাই থৈ গৈছে আৰু আজি মই কিবা এটা এনে বনাই থ'ম তাৰপাছতে আকৌ কেইটামান শ্বুটো আছে শ্বুট কৰিব লাগিব সোনকালে খাই বৈ ৰেডি হ'ব লাগিব গতিকে ব্লগটো চাই থাকক শেষলৈকে পিঁয়াজ দি ল'লোঁ আৰু এয়া দেখিছেনে এয়া মানে বটলত আমি আদা নহৰু প্ৰায়ে পিচি থওঁ সোনকালে যেতিয়া পটককৈ যেতিয়া দৰকাৰ হয় ফ্ৰিজতে ভৰাই থওঁ আৰু দৰকাৰ হ'লে মানে আমি পটককৈ উলিয়াই পেলাই লওঁ যিহেতু বেয়া নহয় আদা নহৰু পেষ্ট এনেকৈ বটি থ'লে আৰু যিহেতু বিকেই আদা নহৰু পেষ্ট আৰু সেইকাৰণে পটককৈ লগাকৈ তাৰমানে এনেকৈ থৈ দিওঁ এয়া প্ৰথমতে পিঁয়াজখিনি দি ল'লোঁ এইটো ৰেচিপি আচলতে খাইছেই বাৰু বহুতেই মাংসৰ লগতো ভাল হয় নৰসিংহটো আজি যেনিবা মাংসৰ বদলি মই নিউট্ৰেলা দিছোঁ বেছি মছলা দিয়ে নাই গৰম আৰু মই আচলতে ইমান খানা চানা খুব কম বনাওঁ আৰু যেতিয়া বনাওঁ মানে বস্তু অকণ ভালকৈ বনাবলৈ চেষ্টা কৰোঁ মানে বনালে খুব ভালকৈ বনাওঁ আৰু যেতিয়া বনাওঁ আৰু পাকঘৰত আকৌ এনি টাইম মই মানে কৰি থাকি ভালেই লাগে এনি টাইম সোমালে কিবা এটা আকৌ ভাল নলগা হৈ যায় সেয়াই আৰু চলি থাকে আৰু উপায় নাই কৰিবতো লাগিবই ন সেইকাৰণে চব কৰিব লাগিব আৰু এতিয়া কেঁচা জলকীয়া জালুক কম পৰিমাণে দিছোঁ গৰমৰ কাৰণে বেছি নাই দিয়া আৰু প্ৰায়ে ৰেডিয়ে হৈ গ'ল ভাজি আৰু অকণমান টেষ্ট কৰি চাম কেনেকুৱা হয় মই যিহেতু ভাতটো তেনেকৈ নাখাওঁ মানে 16 ঘণ্টাৰ পাছতহে খাওঁ আৰু এইখিনি এয়া ইহঁতি খাব বাকীখিনিয়ে বনাই থৈছোঁ অকণমান এনেকৈ টেষ্ট কৰিছোঁ এনেকুৱা লাগে আৰু আপোনালোকেও কেতিয়াবা মাছ মাংস নহ'লে এনেকৈ মানে বনাই পেলাই খাব পাৰিব দেই খাই চাইছোঁ মজা ভাল নিৰামিষ ভুজিৰ কাৰণে একদম বিৰাটেই ভাল যিসকলে বেছিকৈ নৰসিংহ শাক বুলি খাবলৈ বেয়া পায় এনেকৈ কৰি পেলাই খালেও মানে ব্লাডৰ কাম কৰে কিবা কৰে যে ভাল আৰু নৰসিংহ বয়স এতিয়া মই ৰেডি হৈ লওঁ আৰু যোৱাটো ব্লগত মই কৈছিলোঁ অকণমান এইখিনি সামৰি লওঁ পাকঘৰখনৰ অলপ কাম আছে সেইখিনি কৰি লওঁ তেতিয়ালৈকে মই আকৌ আহিম ব্লগটো চাই থাকোঁ আৰু মই যে কৈছিলোঁ চকুৰ ওচৰত এই কাৰণে মই এটা বস্তু ইউজ কৰিছোঁ সেইটোও দেখাম ঠিক আছে আৰু মই আপোনালোকক কৈছিলোঁ যে মোৰ চকু গুৰি এইখিনি ফুলি আছিলে আৰু মই কি ইউজ কৰিছোঁ আপোনালোকক দেখাম মই আচলতে এনেকৈ থৈ দিওঁ ডাঙৰ ড্ৰেছিং টেবুলখন অকণ আমাৰ মাইকী মানুহৰ যিহেতু বহুতেই বস্তু লাগে দেই ক'ত গ'ল এইটো আচলতে মই ৰাতি শোৱাৰ আগতে ইয়াৰে অকণমান লৈ পেলাই এনেকৈ আপুনি সানি দিব আৰু মই আচলতে ভাল পাইছোঁ অলপ ডাৰ্ক চাৰ্কলটো কমিছোঁ ৰাতিপুৱা টাইমত অকণ বেছি হৈ থাকে মানে ৰাতিপুৱা আচলতে টোপনিটো ভাল নহয় সোনকালে উঠা হয়
আৰু পিছবেলালৈ আকৌ নিজে নিজে জামৰি যায়। আপোনালোকৰ যদি এনেকুৱা পাফি আইচৰ প্ৰব্লেম হয় তেতিয়াহ'লে এইটো ব্যৱহাৰ কৰিব পাৰে। ডাৰ্মক'ৰ হয়, মই ব্যৱহাৰ কৰি আছোঁ। আৰু এইটো মানে আপোনাৰ 5% কেফেইন আণ্ডাৰ আই চেৰাম হয়। ডাৰ্ক চাৰ্কলৰ কাৰণেও ভাল আৰু পাফিনেছৰ কাৰণে ভাল। তাৰপিছতে এইটো ৰেটিনল, মানে ডে আৰু নাইট দুটাতে ব্যৱহাৰ কৰিব পাৰে। আৰু ইয়াৰ দামো বেছি নহয়, মানে এফৰ্ডেবলে হয়, ব্যৱহাৰ কৰিব পৰা, আমি এফৰ্ড কৰিব পৰা। আৰু গতিকে আপোনালোকে ইউজ কৰি পেলাই চাব, কেনেকুৱা পায় জনাব। মই ভালেই পাইছোঁ, কিন্তু ৰেগুলাৰ আচলতে ইউজ কৰিব লাগিব। মাজতে মোৰ 2-এদিন আকৌ কেতিয়াবা মিছো হৈ যায়, সেইটো হ'লে নহ'ব। মই নিজে যিহেতু মিছ কৰোঁ, সেইকাৰণে আপোনালোকে এইটো ভুল নকৰিব, মই যিটো ভুল কৰি আছোঁ। সদায় ডেইলি মানে বহুত যত্ন লোৱাটো নিজৰ বহুতেই প্ৰয়োজন। নিজক চাবচোন, যদি ভালকৈ ৰাখে তেতিয়াহ'লে আনকো আপুনি ভালকৈ ৰাখিব পাৰে। আৰু ঘৰখনৰ লেডিগৰাকী মেইন, যদি লেডিগৰাকী হেপ্পী হৈ থাকে তেতিয়া বাকীখিনিকো হেপ্পী ৰাখিব পাৰে, হয়নে নহয় বাৰু জনাব দেই। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ, ব্লগটো। আকৌ নেক্সট ব্লগ এটা মই লৈ আহিম। আৰু ৰেচিপিটো এনেই দিছিলোঁ আৰু কেনেকুৱা পালে জনাব। আপোনালোকে চাগে খায়েই তেনেকৈ বনায়। আৰু এনেকৈ আৰু চলি থাকে। 2-এটা শ্বুট, যিহেতু মই আপোনালোকক কৈছোঁ, এয়া চাবানাৰ গ্লাছৰ শ্বুট আছিলে আৰু এটা কোট ছেটৰ ফ্লিপকাৰ্টৰ সেইটো কোট ছেট আছিলে মোৰ। আৰু সেইটো শ্বুটটো মই তেনেকৈ কৰিছিলোঁ, যিহেতু শ্বৰ্ট আছিলে। পাব্লিক প্লেছত বেছি শ্বৰ্ট পিন্ধাটো মানে ভাল নালাগে। ঘৰৰ ভিতৰত হ'লে কিবা এটা বেলেগ কথা দেখাব পৰা যায়। আৰু কেনেকুৱা লাগিলে আউটফিটটো ক'ব, জনাব। ঠিক আছে, বাই বাই, লাভ ইউ অল।